আছে নে অকল চাদৰ? এখন যোৱা চোৱা পাব নোৱাৰো চাদৰ লগাইছো। খুইদো আগতে জনাহেঁতেনে ময়ো এখন দিলোহেঁতেন নহয় লগাবলৈ। মই এখন ইমানকৈ লগাব নোৱাৰো। আজিকালি চকুৱে নেদেখো নহয়। এতিয়া দেখা শুনা মানুহ লগাবি আকৌ পিছে পৰ। ময়ো সেই ঊলৰ যোৰাকে লগাম বুলি ভাবিছোঁ। ৰাজভৰা হ'লে নি? উঠনিৰ পৰা যুঁজি এতিয়া আধা গৈছেহে। এটা আচল কোঠাত দুডাল সূতা ভৰাইছোঁ আকৌ। ইমানকৈ চকুকেইটা গ'ল চশমা ল'ব লাগিব বুজিছ। তাকেহে আপোনালোকৰ বয়সত যে আমাৰ কি হ'ব ঠিকনাই নাই। ইফালে ছোৱালী বিয়া দিবলৈ আছে, কেনেকৈনো কাপোৰ কানি গোটাওঁ মোৰ চিন্তাই হৈছে। ডাঙৰ ছোৱালী সৰু ছোৱালী নাই নেকি? আছে তাৰ ভিতৰতে। ইহঁতৰ আকৌ ছমহীয়া পৰীক্ষা হৈ আছে নহয়। সৰু ছোৱালী স্কুলৰ পৰা আহি পাইছেহিহে, তাই পাছবেলা পৰীক্ষা আছিলে। মই আকৌ আপুনি তাত লগাইছে বুলি নাজানো নহয়। আগতে জনাহেঁতেন সোনকালে আহিব পাৰিলোহেঁতেন। নলগাওঁকৈ লগালোঁ। বতৰটো ইমান ভাল নাছিলে যে আকৌ ভাবিলোঁ লগাই দিওঁ আৰু যেনে তেনে ওলাব, বৰষুণ নিদিয়ে চাগে। নাওনো তামোল লৈ আনচোন। ভাত খাই আহিলে নে? মই ৰাতিপুৱা ভাত ইহঁতৰ লগতে খাই দিওঁ। পিছত অকলে খাব মন নাযায়। এখতেও কামলৈ যায়গৈ। তামোল ক'ত থৈছ? নাই দেখা যে মই। কাঁহী বাতি থোৱা এইটো তলতে আছে। চাইছিলোঁ নাই দেখা তাতে আছে। ভালকৈ চাগে। কেতিয়াবা ঘৰখনৰ কাম কৰিলে বস্তু বিচাৰি পাবি। এতিয়া সূতাডাল ছিগিলে, যোৱাই দিয়কচোন। সূতাবোৰ পচাই নে কি নে ইমান ছিগিছে। মা কি হ'লে এই চব? তামোলৰ বটা বিচাৰি নাই পোৱা বোলো। চব ল'ৰা ছোৱালীৰ পৰা শান্তি নাই সঁচাকৈ। কাম এখন কৰিব দিলে ভালকৈ কৰিব নোৱাৰে। মই কেনেবাকৈ গৈ যদি বিচাৰি পাওঁ নহয়, গৰু পিটন খাবি কিন্তু। এইফালে এইকেইটা অকণমান টানি দিয়কচোন। এইখিনি অকণ ঢিলা হৈ আছে। খুড়ী এই কলিমাই জীয়েকৰ কথা গম পায়নে? সেইদিনাখনি জীয়েক আহিছিলে হেনো। হয় নেকি? মই আকৌ একেদিন ওলাই মেলি নাই যোৱা যে এইবোৰ কথা গমেই পোৱা নাই। তাকেহে ইমান সৰুতেনো বা পলাই যাব লাগেনে? আমি যে এইবোৰ বয়সত এইবোৰ কথা কি বুজিয়ে নাপালোঁ। ইমান সৰু ছোৱালীজনী কেনেকৈনো বোৱাৰী ভাত খাবগৈও ভাবিয়ে আচৰিত পাইছোঁ আৰু। তাকেহে দুদিনমানৰ পিছত ঘৰলৈ গুচি নাহিলেহে হৈছে আৰু। নাই বিচাৰি। কেনেকৈ বিচাৰি পালি? ভালকৈ ধৈৰ্য ধৰি চাওঁচোন। সেইখন নাই চালেও কাটেং। দিয়া তামোলটো মই কাটোঁ। মানুহে চিপাত ধৰচোন, ওলাই যাব এতিয়া। খুড়ী আপুনি লাগি থাকক নহ'লে। মই এখেতৰ কামৰ পৰা আহি পালেহি ভাতকেইটা দি পিনি মই আকৌ আহিম দেই। এই তাঁতখন চপাই পিনি বান্ধোতেহে মানুহ লাগে। অকণমান দেৰিকৈ আহিবি বাৰু এপাক। মা কথা এটা কওঁ, খং নকৰিব আকৌ। কৈ যা। চবেই পূজা কাপোৰ ল'লে, মোকো লাগিছিলে। এডাল ধৰচোন, এনেকৈ জইন কৰি পকাই পিনি গাঁঠিটো দে। মা বাপেক কবি এইবোৰ কাপোৰ কানি লোৱা কথা। দেউতাক ক'লে গালি পাৰিব বোলো। মই ঘৰত থকা মানুহজনীয়ে ক'ৰবাত পইচা পাওঁ কিবা এটা খুজিলে তহঁতি সদায় ইটো সিটো বুগা বুগি কৰি থাক আকৌ। বেছি মুখে টেপেচ নাপিছ যে। সঁচা কথাটোহে কৈছোঁ। এই ৰ'দখনত তাঁতখন চলাই থকা মুখৰ কথা নহয় আকৌ। মোৰতো গৰম হৈ আছে। পঢ়া শুনাৰ প্ৰতি ধান্দা নাই। ইটো লোৱা। খং উঠিবলৈ হ'লে নহয় ইয়াৰ পৰা দৌৰি পলাবলৈ চুটি হেৰাই যাব কিন্তু। গৰু পিটন খাবি। একেবাৰে ভাল কথা ক'লেও গালি পাওঁ। ল'ৰা ছোৱালীবিলাকে ভাল দেখত, আমিবোৰ যিমান পঢ়িলেও বেয়া। কেলেনো এখন ঘৰত জন্ম হৈছিলোঁ ডাঙৰ কথা ক'বলৈ শিকিছা মাৰ মুখে ভালকৈ পঢ়ি শুনি চাকৰি এটা শিকা নাই। দেখিছা নহয় মুখৰ আগতে কেনেকৈ ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে। এখন পুলিচৰ চাকৰি, টেটৰ চাকৰি। একদম যা ভৰি হাত ধুই সোনকালে কিতাপ লগে। দেখিছেনে বাৰু এইজনী মুখখন কেনেকৈ চলিছে? পইচা পাতি এনেই না হাতত, ক'ৰ পৰা বাৰু পূজা কাপোৰখন দিওঁ। পিছে আপোনালোকৰ বাৰু ভালনে? আজি আমাৰ ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আজিলৈ বাই বাই।